এইটোতো হুলস্থুলীয়া এটা পৰিৱেশ যেটো দেখা পাইছে কমেও 4 লাখ ভোটৰ ব্যৱধানত UPPLৰ প্ৰাৰ্থী তথা NDO মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী ডাঙৰীয়া ট্ৰেক্টৰৰ ছবিত অধিক ভোটত জিকিব এইটো আজি এই মুহূৰ্তত আমি ক'ব পাৰি ইতিমধ্যে প্ৰথম পৰ্যায়ৰ নিৰ্বাচন শেষ হ'ল প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত কেনেকুৱা কি দেখা পাইছে এইটোতো 100% BJP পাঁচখন যেটো লোকসভা হৈ গ'ল পাঁচখনত 100% BJP ইতিমধ্যে জিকিছে আৰু কিমান এইটোতো ডেইলি হৈ আছে লাগাতাৰ হৈ আছে আজি যেটো পানবাৰীত হ'ল ইয়াত হ'ল এতিয়া বেংটল দমগাঁৱত হ'ব তাৰপিছত ডাকগাড়ীত হ'ব আজি মুঠতে 2000 মিনিমাম আজি হ'ব হাগ্ৰা মহিলাৰী এটা কথা কৈছে যে খাম্ফা বৰগোহাঁই এইবাৰ জিকিব আৰু কেন্দ্ৰত মন্ত্ৰিত্ব লাভ কৰিব কি ক'ব আপুনি এই কথাটোতো মানে সেলফ কন্ট্ৰাডিক্টৰি ইয়াত অপজিশন তাত কেনেকৈ মন্ত্ৰী হ'ব BPF টো NDAত নাই না এইটোতো সাধাৰণ মানুহ বুজি পায় আপোনালোকেও বুজি পায় এইটো কোনো কথাৰ কোনো তালমিল নাই আৰু 4 জুনত এনেকুৱা মানে কেতিয়াও এনেকুৱা ঘটনা হ'ব নোৱাৰে মূল কথাটো হ'ল BPF হিচাপে জিকিব নোৱাৰে আসল কথাটো হ'ল সেইটো জিকিব যদি নোৱাৰে দিল্লীত যোৱাৰ প্ৰশ্নটো ক'ৰ পৰা আহে আৰু এটা কথা কৈছে 4 জুনৰ পিছত BJP আৰু UPPLৰ লগত কোনো মিত্ৰতা নাথাকে এনেকুৱা ধৰণৰ কথা কৈছে ফাটাফাটি হ'ব মানে কি এইটো মইতো বুজা নাই কি হা 4 জুনৰ পিছত BJP UPPLৰ লগত মিত্ৰতা নাথাকে বুলি এনেকুৱা ধৰণৰ এটা কথা এইটো জঠিকি হ'ল না গণনা হ'ল তেওঁলোকে